দুয়োকাষে বিৰাট বন জংঘল ডিফু ধনশিৰি পথ কি কৰে মাহেকীয়া বেতনভোগী বিভাগীয় চতুৰ্থ বৰ্গৰ শ্ৰমিক কৰ্মচাৰী চকুমুটাৰ কুলি ভাওত জনপ্ৰতিনিধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ পৰা বহু নিলগত আমৰি পৰিষদৰ নিবাসী BSNL টাৱাৰৰ বাবে স্মাৰকপত্ৰ প্ৰদান স্থানীয় বিধায়কৰ হাতত পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল সভাপতি স্বাৰ্থে ক্ৰামচাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কাৰ্বি লাংপ্ৰি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ সন্দৰ্ভত নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ খালটুঙেৰে ভৰা ডিফু ধনশিৰি পথৰ অৱৰ্ণনীয় দুৰৱস্থাৰ কথা নকলোৱে যেনিবা গোটেই বাৰিষাত গড়কাপ্তানি পথটিৰ দুয়ো কাষে বন জংঘল আগুৱাই অহাত এনে দেখা গৈছে যেন কোনো ভিতৰুৱা দুৰ্গম পাহাৰীয়া এলেকাৰ লুংলুঙীয়া পথ চাহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন এয়া চাওক এই পথটিৰ দৃশ্য আপুনি বিশ্বাস কৰিব নে এইখন যে জিলা গড়কাপ্তানি পথ নামৰ বিয়াগোম বিভাগীয় অধীনস্থ পথ দেখি আপোনাৰ এনে লাগিছে জিলাখনৰ কোনো পাহাৰীয়া এলেকাৰ প্ৰান্তত বিপৰ্জিত দুৰ্গম পথ পিছে নহয় এই পথ জিলা গড়কাপ্তানি অধীনস্থ ডিফু ধনশিৰি পথহে কথাটো 100% সঁচা পথৰ উপৰিভাগ কেতিয়াবা ব্লেক টপিং দিছিল কোনো ঠিকাদাৰে ভাবিব নোৱাৰি উপৰিভাগ কেতিয়াবাই ৰ'দ বৰষুণে মিলি বখলিয়াই এৰুৱাই পেলাইছে পথটিৰে বৃহৎ ধনশিৰি পৰিষদলৈ যায় পথত এনে লাগে কোনো ভয়ংকৰ দুৰ্গম অঞ্চললৈহে যোৱা পথ কিন্তু সঁচাকৈ ক'বলৈ গ'লে বৰ ব্যস্ত এই পথটিৰে পৰিষদৰ এগৰাকী ব্যস্ত কাৰ্যবাহী সদস্যৰ ঘৰলৈ যায় সদস্যগৰাকীয়ে কিন্তু পথৰ এই দশা দেখা নাপায় বৰ্তমান ৰাজ্যৰ অতি ব্যস্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো নিৰ্বাচনৰ সময়ত ভোটৰ খেতি চপাবলৈ আহি প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনৰ পিছতে পথ নিৰ্মাণ কৰি দিয়াৰ পুনৰ আহি আছে বিধানসভা নিৰ্বাচন দেখা যাওক বিজেপি নেতাসকলে এইবাৰ আহি কি প্ৰতিশ্ৰুতি দিয়ে কি ক'ব ধনশিৰি ৰাইজে ব্যুৰ ৰিপৰ্ট কাট নিউজ ক'ত গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ গ্ৰহাৰ শ্লোগান পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি পৰিষদ সমষ্টিৰ নিবাসীৰ বাবে অঞ্চলটোৰ আটাইতকৈ ওখ স্থানেই টাৱাৰ নাই চৰকাৰী BSNL টাৱাৰ নাই ব্যক্তিগত খণ্ডৰ টাৱাৰ এয়াৰটেল ভোডাফোন নতুবা সম্প্ৰতি অতি জনপ্ৰিয় জিঅ' টাৱাৰ আহিলেই শাসকীয় দলৰ নেতাসকলে অঞ্চলটোত টাৱাৰ বহুৱাৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচনৰ পিছত বিজয় হৈ শাসনৰ বাগজৰি তুলি লোৱাৰ পিছ মুহূৰ্ততে পাহৰি যায় সকলোবোৰ প্ৰতিশ্ৰুতি পিছে এইবাৰ কোনো নেতাই আহি কোনো নিৰ্বাচনী সভাত টাৱাৰ দিয়াৰ কথা কৈ পুনৰ আভুৱা ভাৰী কৰাৰ আগতে এইবাৰ মনত পেলাই দিলে স্বয়ং স্থানীয় ৰাইজে বিধায়ক ডক্টৰ মানসিং ৰংপিৰ হাতত বহি জগতৰ সৈতে যোগাযোগৰ একান্ত প্ৰয়োজনীয় BSNL টাৱাৰ লাগিবই মৰ্টেন এলেকাৰ ৰাইজকো টাৱাৰ লাগিবই বুলি দাবী তুলি এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত বিধায়ক ডক্টৰ ৰংপিৰ হাতত প্ৰদান কৰে এক স্মাৰকপত্ৰ প্ৰদানত প্ৰাক্তন VDC অধ্যক্ষ দুৱাৰ আমলাৰ ক্ৰিয়াৰ অধ্যক্ষৰ লগতে বিশিষ্ট সমাজকৰ্মী জয় সিং খলাৰে নেতৃত্ব লয় এই স্মাৰকপত্ৰ প্ৰদানৰ বিনিময়ত বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে বাস্তৱ ৰূপায়ণ কৰে নে নকৰে তথা ৰাইজৰ আশা পূৰণ কৰে নে নকৰে তাক অনাগত সময়তহে হ'ব লক্ষণীয় আমৰিৰ পৰা পি ৰাতনে ৰিপৰ্ট কাট নিউজ মাননীয় MLA ছাৰক মাতিলোঁ তেখেতে আহিলে আকৌ বহুত আশা কৰিছোঁ তেখেত যাতে আমাৰ যিটো সমস্যা সেই সমস্যাটো আমি তেখেতক মেম্বাৰডাল দিছোঁ তেখেত যাতে ছাকচেছ কৰিব বুলি মই বহুত আশা সেইকাৰণে আমাৰ ডেভেলপমেণ্ট কমিটিটো সেইটো কাৰণে আমি কিবা এমটো লৈছোঁ আৰু This Morten Development Committee had organized these events so that we may achieve what we aim, what we long from the government. So in this valuable day, we had invited our MLA
for this program, and we hope in the names of Mountain Area Development Committee, we long and we hope from him that he may help us and fulfill our aim. মেনেজাৰ সুৰেশ বৰা বুলি আহিছে, ইয়াত আহি পোৱা নাই। প্ৰথম পৰ্যায়ত মানে তেখেতে এই হামৰেনৰ পৰা গৈ একদম মানে সেই কান্দুলি মেঘালয় বৰ্ডাৰলৈকে আহিছে। আমি আশা কৰিছোঁ দ্বিতীয় পৰ্যায়টো আমাৰ এই আমৰি আৰু চিনধং কনষ্টিটুৱেঞ্চি যিটো আছে ৱেষ্ট কাৰ্বি আংলং একদম এই মেঘালয় সীমালৈকে এই যিটো টেলিকমিউনিকেশ্যনৰ কাৰণে মোবাইল টাৱাৰ বহাব লাগে সেইটো বহাব বুলি আমি আশা কৰিছোঁ। হয়, দিয়াটো দিছিলে, 600তকৈ অধিক বেছি টাৱাৰ দিছিলে আমাৰ এই পাহাৰীয়া অঞ্চলৰ কাৰণে, ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু আমাৰ এই ডিমা হাছাওৰ কাৰণে। কিন্তু সেইটো 2G যুগত আছিলে। এতিয়া মানুহে মানে 4Gটোহে বিচাৰে, কাৰণ ইয়াত আমাক স্মাৰকপত্ৰ দিওঁতে মানে সেই ইণ্টাৰনেট, সেই ডিজিটেল ছাৰ্ভিচ এইটোও বিচাৰিছে। সেইটো কাৰণে এই 4Gটো আহিলে মানে সেই গোটেই ছাৰ্ভিচকেইটা পাব। আৰু লগতে মানে এটা কথা আছে কি ইয়াতে এই বিজুলী যোগানৰ কথাও কোৱা নাই, কিন্তু মানে যেতিয়া 4G টাৱাৰ বহাব বিজুলী যোগানটো ইয়াতে প্ৰয়োজনীয়। আৰু লগতে ইয়াতে এই ৰাস্তা বহুত বেয়া হৈ আছে, আমাৰ যিটো বিচিথুৰ উলুকুঞ্চি ৰাস্তাটো ইতিমধ্যে এইটো নিৰ্মাণ হ'ব। এতিয়া এই টেণ্ডাৰ কিবা কিবি এইবিলাক মানে কল কৰাৰ পিছত এইটো এতিয়া এই বৰষুণটো পৰি আছিল বুলি মানে কামটো আৰম্ভ হোৱা নাই। বৰষুণটো চব থামি যোৱাৰ পিছত এই কামটো আৰম্ভ হ'ব, আৰু কামটো এইটো SOPD যোগেদি হ'ব। যিটো মানে এই কাউন্সিলৰটো মানে পুঁজিটো এনেও কম, আমি পুঁজিটো পাবৰ কাৰণে চেষ্টাটো কৰিম কাউন্সিলৰ কাৰণে, কিন্তু মানে এই SOPD সেইটো ষ্টেট অ'ন প্ৰায়ৰিটি ডেভেলপমেণ্ট এই গ্ৰামীণ অঞ্চলৰ কাৰণে সেইটো দিছে। আৰু ইয়াতে এই তিৱাসকলৰ সংস্কৃতি মতে ডেকা চাং, যিটো মানে তিৱা ভাষাত চামাদি বুলি কয়, সেইটো মানে তাত খুজিছে, সেইটো আমি দিবলৈ প্ৰস্তুত আমাৰ MLA লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড দি। আৰু ইয়াতে পানী যোগানো খুজিছে, সেইটোও মানে সম্ভৱ, যিটো হয় পুঁজিৰ লগত যদি মিলি যায় সেইটোও দি দিম ইয়াতে। কাৰ্বি আংলং অট'নমাছ কাউন্সিল যেতিয়া মানে একশ্যন প্লেন লয়, আমাৰ এই অলপ দুৰ্গম জেগাটো ইয়াত মানে হয় ফটকৈ নজৰত নপৰে, অলপ চুকত পৰি যায়। এইটো তেখেতসকলৰ মানে প্ৰতিনিধিটো অকল MACটো নহয়তো, MLAও প্ৰতিনিধি হয়তো। এই MLA হিচাপে এইবিলাক ইয়াতে কিছুমান উন্নয়নৰ কাম ল'ব লাগে বুলি মই এইটো নিশ্চয় তাতে পਹੁঁচাই দিব পাৰিম। ৰাইজক আগজাননী নিদিয়াকৈ কাৰ্বি লাংপিৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ অভিযোগ পশ্চিম কাৰ্বি আংলং জিলাৰ কংগ্ৰেছৰ। এই সন্দৰ্ভত সংবাদমেল যোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাৰ্থে কামচাই। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প পানী এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বানপানীৰ ফলত ক্ষতি হোৱা সাধাৰণ ৰাইজক শীঘ্ৰে ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে কংগ্ৰেছে। অন্যথা জংগী আন্দোলন কৰাৰ হুমকি দিছে পশ্চিম কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ সভাপতি স্বাৰ্থে কামচাই। 28 ছেপ্টেম্বৰৰ আবেলিত খেৰণীত অৱস্থিত কাৰ্বি পৰিষদৰ 7 নং কপিলী সমষ্টিৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰিছে স্বাৰ্থে কামচায়ে। পানী হৈছে, যাৰ ফলত ডেমটো খুলিবলগীয়া হৈ গ'ল, ডেমৰ গেটটো। কিন্তু ইয়াৰ আমি পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ তৰফৰ পৰা এইটোৱে এটা আপত্তি থাকিল যে তলৰ লেভেল যিবিলাক মানুহ নদীৰ কাৰ্বি লাংপি নদী কাষে কাষে বসবাস কৰি আছে, সেইবিলাক মানুহবোৰক আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ তেনেদৰে কাৰ্বি লাংপি যিটো APGCL-এ কাণ্ডহীনভাৱে জ্ঞান কাণ্ডহীনভাৱে পানীটো এৰি দিছে, যাৰ ফলত নেকি অজস্ৰ পশ্চিম কাৰ্বি আংলঙত বৈঠালাংশ, সংক্ৰাম, ইয়াৰ উপৰিও অন্যান্য এলেকাত বহুতো জনসাধাৰণ মানুহৰ সা সম্পত্তি নষ্ট হৈছে। গতিকে এইটো আমি দাবী জনাব বিচাৰিছোঁ যে ইয়াৰ ক্ষতিপূৰণ চৰকাৰে উচিতভাৱে দিব লাগিব, অন্যথা ইয়াৰ ওপৰত জংগী আন্দোলন কৰা হ'ব।
গতিকে আমি স্পটত গৈছোঁ তাতে আৰু ইয়াৰ উপৰিও এতিয়া এটা ভয়ানক কথাটো হৈছে ডেমৰ তলৰ ছাইডত মাটিটো খহি পৰি আছে আৰু ইয়াৰ উপৰিও ওপৰৰ ভাগৰ পাহাৰটো এতিয়া বাগৰি পৰি আছে যাৰ ফলত ডেম এক ছাইডত মাটি খহি আৰু অজস্ৰ পানীটো উল্লেখযোগ্য যে যোৱা 22 ছেপ্টেম্বৰ হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছিল। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ ছুইচ গেট খুলি দিয়াৰ ফলত হঠাৎ বৈঠালাংছু অঞ্চলকে আদি কৰি বহু অঞ্চল প্লাবিত হৈ ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছে। ডিফু লামডিং ৰোডস্থিত SBI শাখাৰ সহস্ৰ আৰু নিষ্ঠাৱান কৰ্মচাৰী কমেলিয়াছ হানছে ইহ সংসাৰত আৰু নাই। ডিফু মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন অৱস্থাত সোমবাৰে অকাল মৃত্যুক সাৱটি লয় হানছে। জীৱনত মৃত্যুৱে পৰম সত্য ব্যক্তিৰ, এই সত্যক এদিন সকলোৱে স্বীকাৰ কৰিবই লাগিব। তথাপিতো ব্যক্তিৰ অনাকাংক্ষিত মৃত্যুৰ বাতৰি শুনা মাত্ৰে মৰ্মাহত কৰে খন্তেক সময়ৰ বাবে। একেবাৰে সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী কমেলিয়াছ হানছেৰ অকাল মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ডিফু চহৰত পেলাইছে শোকৰ ছাঁ। হানছে কিছুদিন ধৰি এক ৰোগত আক্ৰান্ত আছিল আৰু ডিফু মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছিল। ডিফুস্থিত ৰংকিমি প্ৰেছ বেটেৰিয়ান চাৰ্জাৰ ফাইনেন্স কমিটিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল হানছে। চিকিৎসাধীন অৱস্থাতে পত্নী, 3 পুত্ৰ সন্তান, 3 কন্যা তথা পৰিজন তথা হাজাৰ গুণমুগ্ধক এৰি থৈ মাত্ৰ 59 বছৰ বয়সতে মৃত্যুক সাৱটি লয়। হানছে একনিষ্ঠ চৰকাৰী কৰ্মচাৰী হোৱাৰ উপৰিও এগৰাকী ভাল সমাজ সেৱক আছিল। প্ৰয়াত হানছে বিদেহী আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ কাট নিউজৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰা হ'ল। সময় হৈছে বাণিজ্যিক বিৰতিৰ। Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত হামৰেনত পশ্চিম কাৰ্বি আংলং জিলা মহিলা সমিতিৰ প্ৰথম বাৰ্ষিক মহিলা সমিতিৰ দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয় মঙলবাৰে। যোৱা 2019 চনত গঠন কৰি দিয়া সমিতিখন এই বছৰ আজিৰ দিনটোতে এবছৰ পূৰ্ণ কৰে। জিলা মহিলা সমিতিৰ সভানেত্ৰী ৰেণু টিছপিৰ দ্বাৰা পুৱা 8:30 মিনিটত সমিতিৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে সমিতিৰ উপদেষ্টা প্ৰমীলা খাকলাৰীয়ে। পৰৱৰ্তী প্ৰায় 10 বজাত সমিতিৰ সভানেত্ৰী ৰেণু টিছপিৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক মুকলি সভা। চিকিৎসক ৱেষ্ট কাৰ্বি আংলং মহিলা সমিতি নিকানি চিকিৎসক চিপিনি কাটা লন লাপেন নিকানি সিয়াং বং পিপিসি নি লিটুম কিক্লেম লমা কিক্লেম হেকমা কিক্লেম হিকথে মালা সালাম তা
meeting along si rata phan tajai kuilo nasilon eprang ke messenger phan an sinili tum bor ipon popusi ratang no dalam cicelo nasi pinipen ke alo supi mars mate soarlo tum do anta tes kar yang longa lo sutum anamang ke ining isiwet pendu pen ining pakla dak kan si rata kam klem popusi ini amai pajut koklo to ini tum soarlo song mate mohila samiti tum main akimang la ke ini tum kadok beta chini lo labangge soarlo society mana women's unity abang itu isibet donangji lapen ge women satum han kelang rem honte labang so supin so tum anning along isi anning no anta sorlo tum ke ber thep abang dokok lang hala bang so supin so an society tum anning along isi sorlo tum han ta equal rights labang so aja kong ki people atam anning klong pen alang tum thapon lang po lapen ke ni tum bang ke la sorlo akhe tum han aphange pondia phansi ketok kelang bidah hikha pen danglo perthe akamajam cita kengkam kini ke chejor dun thege phansi tum aphange japoni phansi kar jablo asi সমিতিৰ সম্পাদিকা আইকন টিমুংপিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে আৰম্ভ হোৱা এই সভাখনত জিলা হামৰেনস্থিত উপায়ুক্ত কাৰ্যালয় বিবাহ বিষয়া এল নাইটিং পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য কাবন ইংটিপি ৱাৰ্ড কমিছনাৰ পূৰ্ণিমা হানচেপি উপদেষ্টা ক্ৰমে অম্বিকা দেউৰী বিনা ৰংহাংপি প্ৰমুখ বিশিষ্ট মহিলাসকল উপস্থিত থাকে উল্লেখযোগ্য দেশজুৰি অব্যাহত কৰোনা মহামাৰীৰ বিভীষিকাৰ বাবে খুব কম সংখ্যক সদস্যৰ উপস্থিতিৰে প্ৰথম বৰ্ষপতি অনুষ্ঠান অনুষ্ঠিতভাৱে সম্পন্ন কৰে হামৰেনৰ পৰা সুন্দকৰ ৰিপৰ্ট কাট নিউজ KFA অৰ্থাৎ কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সৌজন্যত বিৰলাত মাছৰ পোনা বিতৰণ কৰে স্থানীয় দুখীয়া খেতিয়কসকলৰ মাজত মাছ পালনেৰে পৰিয়ালৰ আৰ্থিক স্বাৱলম্বিতা এই উদ্দেশ্য আগত ৰাখি কাৰ্বি আংলং জিলাৰ দুখীয়া খেতিয়কসকলৰ মাজত মাছ পালনৰ ক্ষেত্ৰত উৎসাহিত কৰিবৰ নিমিত্তে বিগত বহু বছৰ ধৰি মাছ পালন কাৰ্যৰ বাবে চৰকাৰীভাৱে উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত দেখা গ'ল KFA নেতৃত্বই খুব আগবাঢ়ি আহি খেতিয়কসকলক মাছ পালনৰ প্ৰতি উৎসাহিত কৰি আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে বিৰলা অঞ্চলৰ স্থানীয় খেতিয়কৰ মাজত মাছৰ পোনা বিতৰণ কাৰ্য উল্লেখ্য যে মাছৰ পোনা বিতৰণ অনুষ্ঠানত KFAৰ সভাপতি টিংকু ইংটি উপসভাপতি ৰবিনসন তেৰণ সম্পাদক চৰণ সিং ৰংপিকে ধৰি ভালে সংখ্যক এছ'চিয়েশ্যনৰ কৰ্মকৰ্তা উপস্থিত থাকে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ